নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই এটা এডভাৰটাইজমেণ্টৰ দুটা শাৰী পঢ়ি দিব বিচাৰিছোঁ তাৰপিছত আলোচনা কি হ'ব আপুনি নিশ্চয় নিজেই গম পাব যে শিক্ষকৰ বাবে আদৰ্শ শিক্ষকৰ বাবে পোষ্ট ওলাইছে পদ খালী আছে মই ক্ৰাইটেৰিয়া মাত্ৰ দুটা প্ৰথমতে উল্লেখ কৰিছোঁ আপোনালোকক দ্য কেণ্ডিডেট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড মাষ্ট বি এ ৰেচিডেণ্ট অফ আছাম She must be a graduate having 50% marks from a recognized university with BT B.Ed from a recognized university. B. যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ৰাইটেৰিয়া দিয়া আছে ইয়াতে the candidates must have be passed out from English medium schools as others of vidyalays are CBSE affiliated English medium schools. গতিকে আপুনি যদি এই এডভাৰটাইজমেণ্টটোত আপুনি যদি এপ্লাই কৰিব বিচাৰে মোৰ হাতত থকা এডভাৰটাইজমেণ্টটো আপুনি অসমীয়া মাধ্যমত পঢ়া হ'ব নালাগিব অৰ্থাৎ অসমীয়া মাধ্যমত পঢ়াটো দুখনীয় হ'ল নেকি বা অসমীয়া মাধ্যমত পঢ়িলে ইংৰাজী নাজানিব নেকি সেই এটা ডাঙৰ প্ৰশ্ন অসমীয়া ভাষাক নিষেধ কৰাৰ ষড়যন্ত্ৰ নেকি এনেধৰণৰ এতিয়া চৰ্চাও চলিছে ৰাজ্যত এই বিষয়ে আমি কথা পাতিম দ্য বাৰ্নিং টপিকত ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া ষ্টুডিঅ'ত উপস্থিত আছে বিজেপি দলৰ জ্যেষ্ঠ নেতা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু ষ্টুডিঅ'ত কিছু মুহূৰ্তৰ পিছত আহি উপস্থিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত আৰু ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছুৰ উপদেষ্টা মুখ্য উপদেষ্টা তেখেতো আমাৰ পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী সময়ত থাকিব প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়া এডিটৰ্ছ ভিউ আগবঢ়াব যে আচলতে কিহৰ বাবে এনেধৰণৰ সিদ্ধান্ত আজব সিদ্ধান্ত বহুতে টুগলকী সিদ্ধান্ত বুলি উল্লেখ কৰিছে লোৱা হৈছে সাধাৰণতে চৰকাৰে ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া এডভাৰটাইজমেণ্টটো চালোঁ কিন্তু আজব এডভাৰটাইজমেণ্ট বুলি ক'লেও ভুল নহ'ব মোৰ জীৱনকাল খুব দীঘলীয়া নহয় কিন্তু এনেকুৱা চৰকাৰী মিডিয়াম ফিক্স কৰি দিয়া চৰকাৰী আনকি IAS APS IPSতো দেখা নাই এনেধৰণৰ UPSCত নহয় গোটেই যিটো বিজ্ঞাপনটো চৌদিশে কিন্তু এটা প্ৰশ্নবোধক চিন এটা সকলোতে অৱতাৰণা কৰিছে যে আদৰ্শ আমাৰ দুটা কথা আছে যে আদৰ্শ বিদ্যালয় হ'লে এখন আদৰ্শ বিদ্যালয় হৈছে ঠিক আছে সেইটো ভালেই কথা যে আদৰ্শ এখন মডেল স্কুল এখন হ'ব তাৰ দ্বাৰা ভাল শিক্ষা প্ৰদান হ'ব এইটো এটা কোনো আপত্তি কৰিবলগীয়া কথা নাই কিন্তু আপত্তি কৰিবলগীয়া কথা এইটোতে হৈছে যে আদৰ্শ বিদ্যালয়ৰ শিক্ষক হ'ব লাগিলে তেওঁ অসমীয়া জানিব নালাগিব এই এটা কথা দ্বিতীয় কথা বা অসমীয়া জনাটো বেছি গুৰুত্বপূৰ্ণ নহয় কিন্তু ইংৰাজী জানিব লাগিব গতিকে এই এটা কথা এটা আছে আৰু সেইটোৰ কাৰণে হয় কি সকলোৰে মনত এটা প্ৰশ্নবোধক চিন আহিছে যে এইটো এটা যেন এটা আমাৰ যিটো প্ৰতিষ্ঠিত যিখিনি মানে বিদ্যালয় আছে তাৰ প্ৰতি এটা অনাস্থা এটা এইটো চৰকাৰী অনাস্থা এইটো এটা আহিছে আৰু লগতে এইটো হৈছে যে আদৰ্শ বিদ্যালয় হওক কোনো কথা নাই কিন্তু আদৰ্শ বিদ্যালয় আমাৰ মাজৰ পৰাই যিখিনি প্ৰতিষ্ঠিত আছে সেইখিনি আদৰ্শ বিদ্যালয় হ'ব নোৱাৰে নেকি আপোনাৰ বা তেওঁলোকক আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তোলাৰ আপত্তিটো ক'ত বা অসুবিধাখিনি ক'ত এই কথাখিনিহে আচলতে আলোচ্য বিষয় হ'ব লাগে নিশ্চয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মই যিমান দূৰ জানো আপুনি ভাল ইংলিছ কয় ইংৰাজীত আপোনাৰ নলেজো আছে আপুনি অসমীয়া মিডিয়ামত পঢ়া গতিকে কি আচলতে অসমীয়া মিডিয়ামত পঢ়িলে ইংৰাজী আদৰ্শ বিদ্যালয়ত পঢ়াব নোৱাৰে নেকি আচলতে কথাবিলাক এনেকুৱা যে আমি বেছিভাগ সময়তে অসমত দেখিবলৈ পাওঁ যে আধা কথা জানি পেলাই তাৰ ওপৰত বিতৰ্ক হৈ যায় আৰু এই গোটেই এডভাৰটাইজমেণ্টটোতো মই জানো যে আধা কথা জানি যিটো বিতৰ্ক হয় সেই বিতৰ্কটো হৈছে অসম চৰকাৰে 5টা মিডিয়ামত স্কুলসমূহ চলায় অসমীয়া ইংৰাজী বেংগলী হিন্দী আৰু বড়ো বিভিন্ন এই 5টা মিডিয়ামত অসম চৰকাৰৰ বিভিন্ন বিদ্যালয়সমূহ চলে যোৱা সময়ত যেতিয়া টেট পৰীক্ষা পতা হৈছিলে তেতিয়া টেট পৰীক্ষাত যিসমূহ লোকক এপইণ্টমেণ্ট বা টেট পৰীক্ষাৰ্থীসমূহ এপইণ্টমেণ্ট দিয়া হ'ল তাৰপিছত এটা সমস্যাৰ সৃষ্টি হৈছিল সেই সমস্যাটো হ'ল যে বহু ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে গৈ অসমীয়া মিডিয়ামত টেট শিক্ষক হিচাপে নিযুক্ত হ'ল আৰু কোনোবা ইংৰাজী মিডিয়ামৰ অসমীয়া মিডিয়ামৰ গৈ ইংৰাজী মিডিয়ামত হ'ল বড়ো মিডিয়ামত হ'ল বেংগলী মিডিয়ামত হ'ল এনেকুৱা কিছুমান সমস্যাৰ সৃষ্টি হ'ল য'ত শিক্ষা ব্যৱস্থাটোত কিছু প্ৰব্লেম আহিলে প্ৰব্লেম মানে কি কেতিয়াবা ইংৰাজী মিডিয়ামৰ ল'ৰা ছোৱালী এটা পাছ কৰা ল'ৰা ছোৱালী যেতিয়া অসমীয়া মিডিয়ামৰ টিচাৰ হয় তেওঁলোকে কিছুমান সমস্যাৰ সন্মুখীন হয় ঠিক তেনেদৰে অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী গৈ ইংৰাজী মিডিয়ামত থকাতে সমস্যাৰ সৃষ্টি হ'ল এনেকুৱা কিছুমান সমস্যা যেতিয়া আহিলে তেতিয়া চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে আমি মিডিয়াম ৱাইজ টেট কৰিম মিডিয়াম ৱাইজ যি মিডিয়ামৰ চাকৰি খালী হ'ব সেই মিডিয়ামৰ ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীক আমি মানে এপইণ্টমেণ্ট দিম আৰু এই সিদ্ধান্তটোত কোনো সকল আপোনালোকে জানি আচৰিত হ'ব যে এইটো অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীৰ কাৰণে আটাইতকৈ বেছি ভাল সিদ্ধান্ত হৈছে কাৰণ অসমত অসমীয়া মিডিয়ামৰ স্কুলৰ সংখ্যা আটাইতকৈ বেছি আছে অসমীয়া মিডিয়ামৰ স্কুলৰ সংখ্যা বেছি থকাৰ কাৰণে অসমীয়া মিডিয়ামত
অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী আহিব, ইংৰাজীত ইংৰাজীৰ আহিব, হিন্দীত হিন্দী যাব, বেংগলীত বেংগলী যাব, বড়োত বড়ো যাব। গতিকে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ কাৰণে বেছি সুবিধা ওলাব। আৰু এই সিদ্ধান্তটো লোৱা হৈছিল শিক্ষা ব্যৱস্থাটোক সুন্দৰভাৱে চলাবৰ কাৰণে। এই এডভাৰটাইজটো ওলাইছে মডেল স্কুল যিখিনি ইংৰাজী মিডিয়ামৰ স্কুল, ইয়াৰ পিছত অসমীয়া মিডিয়ামৰ স্কুলৰ ওলাব, বড়ো মিডিয়ামৰ স্কুলৰ ওলাব। গতিকে এইবিলাক ৰেডি হৈ আছে। এটা এডভাৰটাইজ ওলোৱাৰ লগে লগে মানুহে ভাবি ল'লে যে গোটেই মডেল স্কুলবিলাকত গোটেই ইংৰাজীৰ অসমীয়া মাধ্যমত পঢ়া এজন তেওঁ নোৱাৰে নেকি? কেপেবিলিটি নাই নেকি? কথা নাই, মই এই কথা কোৱা নাই। আগৰ যিবিলাক আমাৰ স্কুলবিলাকত ইংৰাজী, আমি যিবিলাক গভৰ্ণমেণ্ট স্কুলত বা চৰকাৰী বিদ্যালয়ত পঢ়িছিলোঁ, তাত আমাক যিসকল শিক্ষক আছিল সেইবিলাক অসমীয়া মাধ্যমৰ পৰা অহা শিক্ষক, কিন্তু ইমান ধুনীয়া ইংৰাজী শিকাইছিল যে আজিও ইংৰাজী মিডিয়ামত পঢ়া মানুহে তেনেকুৱা শিক্ষা ব্যৱস্থা দিব নোৱাৰে। ইংৰাজীৰ যিবিলাক শিক্ষক আছিল এইটো অস্বীকাৰ কৰি লাভ নাই। কিন্তু বৰ্তমান শিক্ষা ব্যৱস্থাৰ যিটো ব্যৱস্থাৰ মাজেৰে আমাৰ ল'ৰা ছোৱালীও ডাঙৰ হৈ আহিলে, আৰু এতিয়া যিসকল ইংৰাজী মিডিয়ামৰ পৰা আহিল বা অসমীয়া মিডিয়ামৰ পৰা আহিল, তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যাটো কিছুদিন আগত দিয়া টেট এপইণ্টমেণ্ট ক্ষেত্ৰত আমি দেখিছিলোঁ। আৰু চৰকাৰে এই সমস্যাবিলাক বিভিন্ন ক্ষেত্ৰৰ পৰা আহিছে। বড়ো মিডিয়ামৰ পৰা কমপ্লেইন আহে যে এইটো ইংৰাজী কনভেণ্ট এডুকেটেড ল'ৰা ছোৱালী এজন আহি এটা সোমালে, এতিয়া আমাৰ বড়ো ল'ৰা ছোৱালীক পঢ়াব নোৱাৰা হৈছে, তেওঁৰ মিডিয়ামৰ প্ৰব্লেম। ঠিক তেনেদৰে অসমীয়া মাধ্যমৰ পৰা সেইটো সমস্যা আহিছে, হিন্দীৰ পৰা আহিছে। তেতিয়া চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে আমি মিডিয়াম ৱাইজ টেট কৰি মিডিয়াম ৱাইজ আমি এপইণ্টমেণ্ট দিম। আৰু এই এপইণ্টমেণ্টটোত আটাইতকৈ বেছি লাভৱান হ'ব অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী, কাৰণ অসমীয়া মিডিয়ামৰ স্কুলৰ সংখ্যা বেছি। গতিকে ল'ৰা ছোৱালী বেছিভাগ অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীয়ে পাব। গতিকে ইয়াক ওলোটাকৈ যদি কোনোবাই বিশ্লেষণ কৰে তেতিয়াহ'লে তাৰ বিশ্লেষণ বেলেগ হ'ব। আৰু মই অসমীয়া মিডিয়ামত পঢ়াই বাদ দিব যি 2-4জনে পঢ়ি আছে এতিয়া। এই এডভাৰটাইজমেণ্ট দেখাৰ পিছত মানুহে, কাৰণ ইয়াৰ পিছৰ এডভাৰটাইজমেণ্ট কেইটা আপোনালোকে ওলাব 2 এদিনত। এইটো এডভাৰটাইজমেণ্টৰ ক্ষেত্ৰত অসমীয়া মিডিয়ামৰ ক্ষেত্ৰত এটা কোৰ্টৰ কেছ আছিলে, যাৰ কাৰণে সেই এডভাৰটাইজটো ওলোৱা নাই। 2-4 দিনৰ ভিতৰত ওলাব। কোৰ্টৰ কেছটো এতিয়া সমাধান হৈছে, গতিকে ওলাব ষ্টেপ ৱাইজ। আৰু অসমীয়া সেই এডভাৰটাইজটো ওলোৱাৰ লগে লগে ক'ব আপোনালোকে, তেতিয়া আপোনালোকে ক'ব লাগিব যে আটাইতকৈ বেছি অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। আৰু এই কথাটো লৈ কনভেণ্ট এডুকেটেড ল'ৰা ছোৱালী স্বাভিমানত আঘাত হয়। আচলতে চাকৰি কোনে কাব? মই অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব। নহয় দীপক, মই দুজনৰ কথা শুনি মই মোৰ বক্তব্য দিব খোজা নাই। বাকী যি অতিথিসকল আহক, কিন্তু এই কথাখিনিৰ ওপৰত ডক্টৰ দয়ানন্দ পাঠকৰ মতামত কি? এগৰাকী সচেতন ব্যক্তি আৰু শিক্ষাবিদ, আৰু দীৰ্ঘদিন এই কথাবিলাক পৰ্যবেক্ষণ কৰি থকা। আজি কথাটো ইমান সহজ নেকি যে এটা বিজ্ঞাপন অলপমান মানে এইটো আগতেই দি দিলে, বাকীবিলাক পিছত দি থাকিব, এইটো এটা খুব ভাল সিদ্ধান্ত হ'লে? কথাটো ইমান সৰল নে? পাঠক ডাঙৰীয়া, নাই, ইমান সহজটো নহয়। গতিকে হৈছে কি, এতিয়া আমি সাধাৰণ মানুহ হিচাপে আমি বিজ্ঞাপনটোহে চাম। আমি বিজ্ঞাপনটোৰ ওপৰত উঠিয়ে আমাৰ জাজমেণ্টটো ক'ম। কিন্তু সেই বিজ্ঞাপনটো যে এটা একতৰফা হৈছে, এই কথাটো বুজা গৈছে। আৰু তাৰপিছত আৰু এটা কথা হৈছে কি, যে অসমীয়া মিডিয়ামৰ পৰা যোৱা ছাত্ৰজনে ভাল শিক্ষক হ'বই নোৱাৰিব, এই কথা এটাও তাত যেন এটা ইংগিত এটা আছে। মই নিজেওতো অসমীয়া মিডিয়ামৰ পঢ়া, কিন্তু মই ইংৰাজীৰ শিক্ষক। গতিকে এইটোতো হৈছে, আৰু ইংৰাজীতে আমি লেখা মেলা কৰোঁ। গতিকে আমাৰতো ইংৰাজী আজিলৈকে প্ৰেক্টিকেলি ক্লাছ কৰিছোঁ। গতিকে এই কথাটো হ'ব নালাগিছিল যে ইংৰাজীয়ে হওক বা অসমীয়া হওক, সেই কথাটো মেনশ্যন নকৰিলেও হ'লহেঁতেন। মই তাকে ভাবোঁ যে তাত বিদ্যালয় এখন হ'ব, আদৰ্শ বিদ্যালয়। এই আদৰ্শ বিদ্যালয়ত আপোনাৰ ইংৰাজী অসমীয়া দুয়োটাৰে সমানে বুৎপত্তি থকা হ'ব লাগিব। এনেকৈ ক'লেও অৱশ্যে কোনো কথা নাছিল যে অসমীয়া ইংৰাজী আৰু ইংৰাজী অসমীয়া ইংৰাজী গোটেইকেইটাতে এটা সমানে বুৎপত্তি বুলি ক'লেও হয়তো সিমান আপত্তি নাথাকিলেহেঁতেন যে ৱেটেজ দিয়া হ'ব। কিন্তু তাত একদম স্পেচিফিকেলি ক'লে যে ইংৰাজী মাধ্যমৰ পৰা অহা ছাত্ৰ ছাত্ৰীখিনিহে তাত এপ্লাই কৰিব পাৰে। এই কথাটো এইকাৰণে কৰা হৈছিলে যে এই সমস্যাটো আগৰ টেট শিক্ষকসকলৰ ক্ষেত্ৰত বিভিন্ন স্কুলৰ পৰা এই সমস্যাটো পোৱা হৈছে। আজি বড়ো মিডিয়ামৰ ল'ৰা ছোৱালীয়ে বড়ো মাধ্যমৰ স্কুলত কয় যে আমি ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালী আহিছে, অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী আহি ইয়াত শিক্ষক হৈছে, আমাৰ ল'ৰা ছোৱালী শিকাব পৰা নাই। এনেকুৱা ধৰণৰ সমস্যাবিলাক সৃষ্টি হৈছে। হোৱা কাৰণে চৰকাৰে এটা সিদ্ধান্ত ল'লে যে যি মিডিয়ামৰ স্কুল হ'ব, য'ত যি ভেকেঞ্চি ওলাব, সেই মিডিয়ামৰ ষ্টুডেণ্টক আমি দিম। এইটো সিদ্ধান্ত এটা চৰকাৰে সকলো মিডিয়ামৰ কাৰণে লৈছে। ইংৰাজীৰ কাৰণে লৈছে, অসমীয়াৰ কাৰণে লৈছে, বড়োৰ কাৰণে লৈছে, বঙালীৰ কাৰণে লৈছে। বাকী ভাষাটো মই বাদ দিলোঁ, ইংৰাজীৰ কথাটো লজিকটো বুজাই দিয়ক যে ধৰক ইংলিছ মিডিয়াম পাছ কৰিলে তেওঁৰ এনে কি গুণ থাকিব যিটো মোৰ নাই। মানে মই অসমীয়া মিডিয়ামত ইংৰাজী মাধ্যমৰ পৰা পাছ কৰা ল'ৰা ছোৱালী এটাই ইংৰাজী মাধ্যমৰ স্কুলত শিকাবৰ কাৰণে, শিক্ষক হ'বৰ কাৰণে তেওঁলোকৰ বহুখিনি সুবিধা থাকে।
যিটো সুবিধা অসমীয়া মাধ্যমৰ পৰা যোৱা ল'ৰা ছোৱালীৰ নহ'ব পাৰে আৰু যিহেতু এইটো একদম লিমিটেড পোষ্ট ইংৰাজী মাধ্যমত অতি কম পোষ্ট অক্সফৰ্ড কেম্ব্ৰিজত আমাৰ অসমীয়া মাধ্যমৰ মানে কোনো গৈ শিক্ষকতা কৰিবই নোৱাৰিব আপুনি যিটো কৈছে যে অসমৰ এনেকুৱা মই কেতিয়াও অস্বীকাৰ নকৰোঁ যে অসমীয়া মাধ্যমৰ পৰা গৈ ল'ৰা ছোৱালী খুব ভাল ৰিজাল্ট ইংৰাজীত কৰিছে কিন্তু জেনেৰেলাইজ কথাটো চাব তাত এজন শিক্ষক লোৱা হ'ব বহু শিক্ষক হ'ব এই শিক্ষকসমূহ লওঁতে কোনোবা ইংৰাজী মাধ্যমৰ পৰা যোৱা ল'ৰা ছোৱালীয়ে তাত চাকৰিটো পাই যেতিয়া অসমীয়াত ল'ৰা ছোৱালী শিকাব লাগিব অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী শিকাব লাগিব তেতিয়া তেওঁলোকৰ সমস্যা হ'ব পাৰে আৰু সমস্যা অলৰেডি হৈছে অলৰেডি বিভিন্ন আগৰ শিক্ষকসমূহৰ নিযুক্তিৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল আৰু এই সমস্যাটো যোনে ছিষ্টেমটোৰ মাজত আছে তেওঁলোকে বুজি পায় আজি মই চৰকাৰত মন্ত্ৰী নহ'লেও মই বিধায়ক হিচাপে থকা অৱস্থাত এই কথাবিলাক গম পাইছিলোঁ বা মই শিক্ষামন্ত্ৰীৰ লগত এই কথাবিলাক আলোচনা কৰিছোঁ সময়ে সময়ে গতিকে মই জানো গতিকে বাহিৰৰ পৰা মানুহে বুজি নাপায় বাহিৰৰ পৰা মানুহে ভাবে যে শৰ্টকাট মই আৰু এটা আপোনাক সৰু উদাহৰণ আপোনাৰ ওচৰলৈ মই আহিম যে শৰ্টকাট সমস্যা আছে মোৰ হাতত যদি ঘাঁ হৈছে মই হাতখন কাটি পেলাই মানে তাৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিম যদি ক'ৰবাত খামখেয়ালি আছে সেইখিনি ঠিক কৰাৰ প্ৰয়োজন আছিল নে চিধাই অসমীয়া ভাষা বাই অসমীয়া মিডিয়ামত পঢ়িছা চাকৰি নোপোৱা কথাটো সেইটো হোৱা নাই পাঠক ডাঙৰীয়া কথাটো এনেকুৱা হৈছে কথাটো ঠিক সেনেকুৱা নহয় কথাটো একদম আমি যদি খুব চিধাকে বুজো না তেওঁ কৈছে সমস্যা আছে আমিও সমস্যা আছে চিধাকে সমাধানৰ উপায় লাগিব আমি কৈছোঁ কি যে আমি আদৰ্শ বিদ্যালয় কৰিম এক্সেক্টলি আৰু আদৰ্শ বিদ্যালয়ৰ কাৰণে অসমীয়া মিডিয়ামৰ এপ্লিকেণ্টবিলাক যিসমূহ আদৰ্শ বিদ্যালয় আদৰ্শ বিদ্যালয় তাৰে এডভাৰটাইজ এইটো মানে গতিকে সেই কথাটো সেইকাৰণেহে এইটো আপত্তি হৈছে আদৰ্শ বিদ্যালয় কৰিম কথাটো হ'ল যে যিসমূহ আদৰ্শ বিদ্যালয় ইংৰাজী মাধ্যমৰ সেইটো কাৰণে এইটো এডভাৰটাইজ যিসমূহ অসমীয়া মাধ্যমৰ তেওঁৰ কাৰণে বেলেগ এডভাৰটাইজ আহিব যিখিনি বড়ো মাধ্যমৰ তেওঁলোকৰ বেলেগ এডভাৰটাইজ আহিব এই কথাটো দিলে কথা নাছিল এই কথাটো দিয়া নাই সংখ্যকৰ কথা আৰু এই কথাটোৱে বুজি নাপায় বা মই কৈছোঁ ক'লো অসমত এটা প্ৰব্লেম হয় যে অসমত কিছুমান মানে একাংশ জানিয়ে তাক এটা এনেকুৱা মিডিয়াত বা এনেকুৱা ধৰণে প্ৰচাৰ কৰি দিয়ে যে সেইটো এটা মানুহৰ মনত মানে চিন্তাৰ বিষয় হৈ পৰে আৰু মই ভাবোঁ যে এইটো আমি যেতিয়া চৰকাৰৰ ফালৰ পৰা মই বহি আমি এজন দায়িত্বশীল মানুহে ক্লিয়াৰ কৰি দি আছোঁ যে এইটো এনেকুৱা কথা গতিকে তাত আৰু বিতৰ্ক মোৰ মতে হ'বই নালাগে ডক্টৰ দয়ানন্দ পাঠক যিদৰে খুব সহজ সৰল ভাষাত কৈছে যে বিতৰ্ক হ'বই নালাগে সমস্যা আছে কিন্তু যিটো কোৱা হৈছে যে নালিফাই কৰি দিয়া হৈছে সমগ্ৰ বিষয়টো মই আকৌ সেই প্ৰশ্নটোৱে কৰিম এখেতে কৈছে কিবা যোগাত্মক দিশ থাকিব পাৰে আপুনি কি ভাবে যে ইংৰাজী মিডিয়ামত পঢ়া ল'ৰাৰ ইংৰাজী মিডিয়ামত পঢ়ুৱালে কিবা যোগাত্মক দিশ থাকিব পাৰে না যোগাত্মক তেখেতে নিজৰ দৃষ্টিভংগীৰে কৈছে কথা তেওঁৰ ইংৰাজীও ভুল হ'ব পাৰে কিন্তু আমাৰ যিটো দৃষ্টিভংগী সাধাৰণ মানুহৰ যিটো দৃষ্টিভংগী যে প্ৰথম কথা কৈছে কি আমি আদৰ্শ বিদ্যালয় আপোনাৰ সাধাৰণ মানুহৰ দৃষ্টিভংগী নালাগে ইংৰাজী মিডিয়াম মানুহজনকহে যোগ্য বুলি কৈছোঁ আমি এই কথাটোহে আচলতে মানুহৰ মনত এটা আৱেগৰ সৃষ্টি কৰিছে আৰু এই আদৰ্শ বিদ্যালয় মানে ইংৰাজী মিডিয়ামৰ যিকেইখন আদৰ্শ বিদ্যালয় সেইকেইখনৰ কথাই কৈছে এই এডভাৰটাইজমেণ্টটো ইংৰাজী মিডিয়ামৰ আদৰ্শ বিদ্যালয় নহয় ইয়াত এই কথাটো কোৱা নাই বস্তুটো তাত যদি মেনশ্যন কৰি দিলেহেঁতেন যে স্পেচিফিকেলি ফৰ ইংলিছ মিডিয়াম স্কুল তথাপিও মানি ল'লোঁ ইংলিছ মিডিয়াম হ'লেও অসমীয়া মাধ্যমৰ ল'ৰাই মই আকৌ সেই প্ৰশ্ন অসমৰ পৰা তেনেহ'লে কোনো আশা কৰিব নালাগে ভৱিষ্যত যে কেম্ব্ৰিজ অক্সফৰ্ডত তেওঁ শিক্ষক হ'ব পাৰিব কোনোদিনে ভাবিব নালাগে যদি স্কুলতে পঢ়াব নোৱাৰে এডভাৰটাইজমেণ্টটো পঢ়ি পেলাই সেই ধাৰণাই হ'ব আমাৰ গতিকে এতিয়া ধৰক চৰকাৰৰ ফালৰ পৰা কি জানিছে আমিতো নাজানিম সেই কথাটো কিন্তু আমি এডভাৰটাইজমেণ্টটো পঢ়ি পোনপটীয়াকৈ আমাৰ যিটো ৰিয়েকশ্যন বা ৰেছপন্স সেই কথাটোহে আমি ইয়াত আচলতে ব্যক্ত কৰিছোঁ আৰু এই ৰেছপন্সটো এনেকুৱা ধৰণৰ হৈছে যে এইটো এটা অসমীয়া মিডিয়ামৰ স্কুল বা শিক্ষকৰ প্ৰতি এটা অনাস্থা এটা হৈছে এই কথাটোহে হৈছে নিশ্চয় মই এইবাৰ আহিব বিচাৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এডভাৰটাইজমেণ্টটো ইতিমধ্যে আপুনিও গম পাইছে আৰু শাৰীটো দেখা আছে ডেট কেণ্ডিডেটছ মাষ্ট বি পাছড ফ্ৰম ইংলিছ মিডিয়াম স্কুলছ অৰ আদৰ্শ বিদ্যালয় আৰু CBSE এফিলিয়েটেড ইংলিছ মিডিয়াম স্কুলছ কিহৰ কেনেধৰণৰ অদ্ভুত এডভাৰটাইজমেণ্ট এইটো মই প্ৰথমতে গোটেই প্ৰেক্ষাপটটো কৈ ল'ব বিচাৰিছোঁ আপুনি চাব যে যোৱাবাৰ এই বছৰৰ মানে 17-18 বৰ্ষৰ যেতিয়া বিধানসভাত শিক্ষামন্ত্ৰী তথা বিত্তমন্ত্ৰীয়ে যেতিয়া তেখেতৰ বাজেট দাখিল কৰিল তেতিয়া অসমীয়াৰ প্ৰতি আৰু অসমৰ প্ৰতি এই চৰকাৰখনৰ দায়বদ্ধতাৰ কথা ক'বলৈ গৈ বিত্তমন্ত্ৰীয়ে নলিনীবালা দেৱীৰ এটা কবিতাৰ এটা উদ্ধৃতি দিছে যে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ সেই সন্ধিয়াত তেতিয়া মোৰ সন্দেহ হৈছিল যে এই কথাটো তেখেতে বাজেট ভাষণত কোনেও এনেকুৱা ধৰণৰ কথা নকয় যে এই কথাটো কিয় কৈছে পৰৱৰ্তী সময়ত উপৰ্যুপৰি চৰকাৰখনে
অসমৰ জাতীয় প্ৰশ্নবিলাকত যিবিলাক ভূমিকা গ্ৰহণ কৰিছে এই কথাটোৱে প্ৰমাণ কৰিছে যে আচলতে গোটেই চৰকাৰখন ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখন আচলতে এই যিটো হিন্দুত্ব লবি বা সৰ্বভাৰতীয় যিটো চিন্তা চেতনা আধিপত্য তাৰ প্ৰতি তেওঁলোকৰ যিটো আকুণ্ঠ সহযোগিতা সেইটো প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁলোকৰ মাজত প্ৰতিযোগিতা চলিছে এইটোহে অতি ভয়াৱহ কথা আজি এই এডভাৰটাইজমেণ্টটোৰ কথা ওলাইছে এইটো মই নিজেও পঢ়িছোঁ কিন্তু এটা কথা আছে যে যেতিয়া ভাষা হয় ভাষাৰ প্ৰশ্নটো আহে তে হিন্দী আৰু অসমীয়া দুটা ভাষাৰ কথা কৈছে যে ভাষা এটা যেতিয়া শিকে তেতিয়া মাধ্যমৰ প্ৰশ্নটো নাহে কাৰণ তেওঁ সেই ভাষাটোৱেই শিকাব সেই ভাষাতেই শিকাব তেওঁ তাত ইংৰাজী কোৱাৰ কথা নাহে ইংৰাজী ক'বলগীয়া কথা তাত নাহে কাৰণ এইটো ভাষা বিষয়ক আজি অকল